আজিৰ সভাপতি মহোদয় আৰু ইয়াত উপস্থিত চিত্ৰসেন চাকমা, চলীন্দ্ৰ মাৰা, অনুপ ডিফুচা আৰু ৰঙালীয়া চাকমা, ৰঙালীয়া চাকমা আৰু ইয়াত উপস্থিত ভাই ভনীসকল। ময়ো এই আপোনালোকৰ নিচিনা অসমীয়া ভালকৈ নাজানো, হ'লেও চেষ্টা কৰিম। আচল কথা বহু ক'লে অলৰেডি, তথাপি এইটো আইনৰ পৰা দেখুৱাব লাগে বুলি কোৱা কাৰণেহে মই ওলাবলৈ চেষ্টা কৰিছোঁ। আমি কিতাপৰ পৰাহে কওঁ, কাৰণ আমি নিজে এনে কৈ থাকিলেতো মানুহবিলাকে এনে মিছা কথা কৈছে বুলি ভাবিব পাৰে, কিন্তু আকৌ কিতাপৰ কৈ থকাৰ কাৰণেও তেওঁলোকে বৰ খং কৰিছে। এই বিজেপিসকলে এই কিতাপ বোলে কিছুমান কিমান দাম কিনিছে আৰু এইবিলাক কৈ থাকে বুলি কৈছে। তেওঁলোকে কিতাপো নালাগে, তেওঁলোকে কিতাপো নপঢ়ো এনেকুৱা কথা। তাৰমানে আইন দৰকাৰ নাই, আইনটো কিতাপতহে লিখা থাকে, সেইটো তেওঁলোকে চাব নোখোজে, এনেকুৱা হৈ গ'ল। এতিয়া আমি কিয় অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সটো গঠন কৰিলোঁ? গঠন কৰাটো অলৰেডি কৈছে দেই, আমাৰ মানুহটো জীয়াই থাকিবলৈ হ'লে মানুহৰ সংখ্যা লাগিব। নাই, মানুহটো জীয়াই থাকিবলৈ হ'লে মানুহৰ সংখ্যা লাগিব আৰু তেওঁলোকৰ মাটি লাগিব। কাৰণ আমি আলাসতটো জীয়াই থাকিব নোৱাৰিম নহয় জানো? আমি ৰকেটটো কিনিব নোৱাৰোঁ নহয় জানো? ৰকেট লৈ পেলাই ওপৰতটো থাকিব নোৱাৰোঁ। যিবিলাকে কিনিব পাৰে তেওঁলোকোতো সদায়তো থাকিব নোৱাৰে ৰকেটৰ ভিতৰত। মাটিটো আমাক লাগে আৰু আমাৰ সংখ্যা লাগে, আৰু আমাৰ দেশটো গণতন্ত্ৰ দেশ। তাৰমানে যিমান মানুহ বেছি সংখ্যা সেই মানুহে দেশটো শাসন কৰিব, আৰু যিসকলে শাসন কৰে তেওঁলোকেহে আইনটো বনাব। আৰু যিসকলে সেইকাৰণে যিসকলে সংখ্যাটো যি জাতিয়ে সংখ্যাটো বেছি হয় তেওঁলোকে নিজৰ ভালৰ কাৰণে আইনটো বনায়। এইটো আমাৰ কাৰণে উপায় নাই। এতিয়া সেইটো ফালে চলাইছে। এইটো আমাক জীয়াই থাকিবলৈ কাৰণে আমাক আইনটো নিজে বনাবলৈ কাৰণে আমাক এই 6 শিডিউলটো দিছে। ইয়াত লিখিছে আপোনালোকৰ নিজৰ আইনটো বনাওক বুলি, আৰু আপোনালোকৰ নিজৰ কাউন্সিলটো, তাৰমানে আপোনালোকৰ নিজৰ মিটিং, কাউন্সিল বুলি ক'লে মিটিং, আপোনালোকৰ নিজৰ মিটিংটো আপোনালোকে কৰক বুলি ইয়াত 5 দফা 2 দফা 7 2 অধ্যায় 7 পদত লিখা আছে। 7 পদত লিখা আছে, 2 অধ্যায় 7 পদত লিখা আছে। আৰু কিন্তু আমি আইন এতিয়ালৈকে নবনালে। আমাৰ কাউন্সিলটো কৈছিল 1950 51 চনতে বনাবলৈ বুলি কৈছিলে, বনাব লাগে বুলি, কিন্তু এতিয়ালৈকে নবনালে। কিয় নবনালে? এই যিবিলাকে সংখ্যা বেছি আছে তেওঁলোকে বাধা দিছে। আচলতে আমাৰ যিবিলাকে একেবাৰে নাজানে তেওঁলোককে ইলেকশ্যন জিকিবলৈ দিয়ে। এতিয়াও এনেকুৱা কথা, এতিয়াও এইটো লৈ গ'লো আমি এইটো কথা পাতিলে তুলিৰাম ৰঙাঙাই মই একো নাজানো দেই বুলি কয়, নিজে কয়, সঁচা কথা কয়, মই এইবিলাক একো নাজানো বুলি কয়, কিন্তু তেওঁ এইটোৰ ওপৰতে বহিহে CM হৈছে, কিন্তু নাজানে বুলি কয়। সেইটো কথা। সেইকাৰণে এতিয়া যিবিলাকে নাজানে তেওঁলোককে জিকিবলৈ দিয়ে ইলেকশ্যনটো, যাতে সেই বেছি সংখ্যা থকা জাতিসকলে তেওঁলোকক চলাব পাৰে নিজৰ ইচ্ছামতে, মাটিও ল'ব পাৰে আৰু টকাও ল'ব পাৰে, চাকৰিও ল'ব পাৰে। সেইকাৰণে তেওঁলোকক জিকিবলৈ দিয়ে। এতিয়া আমাৰ ফৰ এক্সাম্পল উদাহৰণ স্বৰূপে 2013 চনত কংগ্ৰেছ থাকোঁতে, জয়ৰাম ইংলেং CM থাকোঁতে 1400 LP স্কুল টিচাৰ এপইণ্টমেণ্ট কৰিছে একবাৰতে দেই।
সেই বছৰ 3 বাৰ এপইণ্ট কৰিছে কিন্তু একবাৰতে 1400 এপইণ্ট কৰিছিল এইটো সেইটো কিতাপটো নীলা কিতাপটো নাই আচ্ছা এইটো মোৰ মুনাত থাকি গ'ল 1400 দেই আৰু এই 1400 এপইণ্ট কৰি আমাৰ কাৰ্বি আংলঙৰ ট্ৰাইবেল সকলে কিমান পাইছে মাত্ৰ 80 জন 80 জন পাইছে 1400 ভিতৰত মাত্ৰ 80 জন পাইছে আৰু এই 80 জন পাইছে আৰু 1320 জনটো বাহিৰৰ পৰা আনি পেলাই ইয়াত এপইণ্টমেণ্ট দিছে বাহিৰৰ পৰা এই গুৱাহাটীৰ পৰা গোলাঘাটৰ পৰা শিলচৰ পৰা নগাঁও পৰা মৰিগাঁও পৰা যোৰহাটৰ পৰা আনি পেলাই ইয়াতে এপইণ্টমেণ্ট দিছে আৰু এতিয়া আপোনালোকে ভাব ইয়াত কাৰ্বি আংলঙৰ জংঘল LP স্কুলটো একেবাৰে জংঘল ভিতৰত একেবাৰে ভিতৰত জাগা ভিতৰুৱা জাগাতে থাকে আৰু গুৱাহাটীৰ পৰা আহি আৰু ভিতৰুৱা জাগাত তাত গৈ পেলাই মাষ্টৰ কাম কৰিব নেকি সেইকাৰণে তেওঁলোকে নকৰে আৰু স্কুললৈ নাযায় সেইকাৰণে স্কুলবিলাকতো বন্ধ হৈ গ'ল এতিয়া আপোনালোকৰো বোধ হয় স্কুলটো বন্ধ আপোনালোককতো বোধ হয় স্কুলো দিয়া নাই না স্কুলো দিয়া নাই আপোনাৰ চাকমাসকলক স্কুল দিয়া নাই আৰু মই জানো চাকমাসকলক 2007 চনত বংগ সেনাসকলে আপোনালোকক এটেক কৰিছিল 4টা ঘৰ জ্বলাইছিল হয় নে নহয় 4টা ঘৰ জ্বলাইছিল এইটো পুলিচ ৰিপৰ্টতে লিখা আছে বংগ সেনাসকলে জ্বলাইছে বুলি তাত লিখা আছে আমাৰ কাৰ্বি মানুহ নহয় আৰু আমাৰ যদি তেওঁলোকে এই যিবিলাকে ট্ৰাইবেল নহয় তেওঁলোকৰ সংখ্যা বেছি তেওঁলোকৰ দেশো খুব বেছি ডাঙৰ ৱেষ্ট বেংগল ইমান ডাঙৰ আৰু বাংলাদেশ ইমান ডাঙৰ বিহাৰ ইমান ডাঙৰ তেওঁলোকৰ আৰু তেওঁলোকৰ মানুহে ইয়াতো সব ল'বলৈ বিচাৰিছে সেইকাৰণে আমাৰ ট্ৰাইবেল সকলক একতা থাকিব নালাগে বুলি এটা তেওঁলোকে প্ৰগ্ৰাম বনাইছে আৰু সেইটো মতে তেওঁলোকে 2200 চনৰ পৰা আমাৰ ট্ৰাইবেল সকলৰ মাজতে খুব কাজিয়া লগাইছে 2003 চনত নাগা আৰু কাৰ্বি আৰু ডিমাছা সকলক কাজিয়া লগাইছে এইয়া ধনচিৰি নহয় জানো ধনচিৰি এৰিয়া আৰু ইমান ঘৰ চৰ জ্বলাইছে হয় নে নহয় ডিমাছা কাৰ্বি আৰু নাগা ভিতৰত আৰু 2003 চনত বোধ হয় 2005 চনত নেকি এই চাৰ্চিমটো 2005 নহয় জানো 2005 চনতে কাৰ্বি আৰু ডিমাছা সকলক খুব কাজিয়া লগাইছে এইটো আমাৰ নহয়তো এইটো আসাম গভৰ্ণমেণ্ট বংগ সেনাসকলে কৰিছেতো এইটো আমাৰ নহয় পুলিচ সকলে কৰিছেতো আসাম পুলিচ তেওঁলোকে সেইকাৰণে মুখটো বান্ধা কৰিছে দেখিব যে মানুহে চিনি পাব যে সেইকাৰণে মুখটো বান্ধা কৰি কৰিছে তেওঁলোকে আৰু কুকি আৰু কাৰ্বি সকলক 2003 চনত আমাক কাজিয়া লগাইছে আৰু ডিমাছা কি কয় ডিমাছা আৰু মাৰ সকলক ডিমা হাছাও ডিষ্ট্ৰিক্টত কাজিয়া লগাইছে তেতিয়া মই সেক্ৰেটাৰী হেল এৰিয়া আছিলো মই গৈছিলো চাইছিলো এইটো আসাম পুলিচে কৰিছে এইটো আসাম পুলিচ কিয় কৰে এই আসাম পুলিচৰ ভিতৰত বংগ সেনা বহুত আছে RSS বহুত আছে সেইকাৰণে তেওঁলোকে আমাৰ মাজত কাজিয়া লগাইছে আৰু যাতে আমি একতা যদি নাথাকে যাতে তেওঁলোকে আমাৰ যাতে তেওঁলোকে ইলেকশ্যনটো সদায় যাতে জিকে আৰু পলিটিকেল শক্তিটো তেওঁলোকৰ লগত যাতে সদায় থাকে সেইকাৰণে আমাক কাজিয়া কৰিবলৈ দিছে আৰু তেওঁলোকৰ ইচ্ছা মতে ইলেকশ্যনটো জিকিবলৈ দিয়ে যিবিলাকে একোৱেই নাজানে তেওঁলোককে ইলেকশ্যন জিকিবলৈ দিয়ে যিবিলাকে কৈছে এজন EMA কৈছে এই 6 শিডিউল কথা তেওঁ কৈছে 6 শিডিউল হলে বোলে গা ধুব নালাগে লেংটা হ'ব লাগে চুলি কাটিব নালাগে
দাঁত ঘঁহিব নালাগে এইটো বুলি তেওঁ লেকচাৰ দিছে এজন EM আৰু সেই EM কিন্তু এইটোৰ ওপৰত থিয় হৈ পেলাই তেওঁ EM হৈছে কিন্তু তেওঁ একোৱে নাজানে তেওঁলোকক এই এনেকা মানুহবিলাককে ইলেকশ্যন জিকিবলৈ দিয়ে সেইটো কথা সেইকাৰণে আমাৰ এতিয়া কথাটো হৈছে আমি একতা হৈ থাকিব লাগে এতিয়া NRC যিবিলাকে NRC নাম নাই তেওঁলোকে 1,60,000 ইয়াত কাৰ্বি আংলঙত থাকিছে শুনক আপোনালোকে 1,60,000 যিবিলাকে NRC নাম নাই তাৰমানে তেওঁলোকে ভাৰতীয় মানুহ নহয় বাংলাদেশৰ মানুহ তেওঁলোককে ইয়াত কাৰ্বি আংলঙত থাকিবলৈ দিছে এতিয়া 2021 চনৰ পিয়লত সেন্সাছত তেওঁলোকে মেজৰিটি হ'ব আমাতকৈ বেছি হ'ব সংখ্যাটো এতিয়া আমি কি কৰিম সেই কাৰণে এতিয়ালৈকে তো আজি তাৰিখলৈকে তো আমি ট্ৰাইবেল মানুহে 55 কি বুলি শতাংশ বুলি কয় নহয় 55% আছে আমাৰ ট্ৰাইবেল সকলে কিন্তু 2021 চনৰ পৰাটো আমি 50% তলত গুচি যাব পাৰে একেবাৰে যদি 50% তলত যায় তেতিয়াহলে 6 শিডিউল ইয়াত নাথাকে ট্ৰাইবেল সকলক প্ৰটেকশ্যন কি কয় ৰক্ষণাবেক্ষণা আইন নাথাকিব তেতিয়া আমি কি কৰিম সেই কাৰণে এনেকা যদি বংগসেনা সকলক যদি NRC যদি নাম নথকা সকলক যদি মাটি দিব খুজে তেতিয়া সেইটো নিদি পেলাই কাৰণ ভাৰতীয় আইনটো লমতেটো দিব নোৱাৰে সেইকাৰণে তেওঁলোকক নিদি পেলাই আমাৰ ডিমাচা সকলকে দিব লাগে আমাক চাকমা সকলকে মাটি ইয়াত দিব লাগে আমাক ৰেংমা সকলকে ইয়াত মাটি দিব লাগে কুকি সকলকে ইয়াত দিব লাগে কাৰণ 6 শিডিউল মতে তেওঁলোকৰ ক্ষমতা আছে ইয়াত মাটি পাবলৈ কিয় বাধা দিছে নহয় জানো হয় নে নহয় তেওঁলোকৰ ক্ষমতা আছে এইটো মই কোৱা নহয় মই যদি ক্ষমতা নাই বুলি কয় তেতিয়াহলে মই সংবিধানৰ বিৰুদ্ধেহে কোৱা হ'ব হয় নে নহয় এই সংবিধান আমি ৰাখিব লাগে সংবিধান মতে তেওঁলোকে থাকিব পাৰে আৰু থাকিব লাগে নহলে আমি মৰি যাওঁ আৰু আমাৰ মানুহ এতিয়া আপোনালোকে গাঁৱে গাঁৱে ক'ব লাগে আমাৰ কাৰ্বি ডিমাচা গাৰো খাচী চাকমা কুকি মাৰ জেমিনাগা নাগা সবে খাচী সবে আমি শ্যাম আমি সকলোৱে ইয়াত কাৰ্বি আংলঙত থাকিব পাৰে এইটো আইনতে লিখা আছে মই কোৱা কথা নহয় ইয়াতে লিখা আছে তেওঁলোকে থাকিব পাৰে আৰু তেওঁলোকক পট্টা দিবলৈ দিগদাৰি দিব নালাগে কষ্ট দিব নালাগে কিন্তু আমি প্লেন কৰিব লাগে ক'ত ঘৰ বনাব ক'ত গাঁও বনাব সেইটো ঠিক কৰিব লাগে হয় অৱশ্যে সেইটো ঠিক কৰি সবৰ কাৰণে অকল আপোনাৰ তেওঁলোকৰ নহয় কাৰ্বি সকলকো একে কথা এইটো প্লেন কৰি পেলাই মাটিটো দিব লাগে নহলে আমি মৰি যাম এতিয়া আমি মেজৰিটি নহয় মাইনৰিটি হৈ যাব আমাক কি কয় তেওঁলোকে আমাক কি কয় ইয়াত লিখিছে এইটো মনুস্মৃতি দেই এইটো মনুস্মৃতি কিতাপ দুটা আছে ইয়াত ডাঙৰ এটা আছে এইটো ইয়াত ডাঙৰ আছে এইটো সৰু এটা আছে ইয়াত কি লিখিছে এই মনুস্মৃতি মতে তেওঁলোকে এই বিজেপিটো কৰা হয় RSS বিজেপিটো এই মনুস্মৃতি মতে কৰা হয় মনুস্মৃতিটো ইয়াত দেখিছে না আমাৰ ট্ৰাইবেল মানুহ বোলে আমাৰ ভৰি তলৰ পৰা ওলাইছে বুলি ইয়াত দেখুৱাইছে ভৰি তলৰ পৰা আৰু তেওঁলোকে বামুণ সকলে বোলে মুখৰ পৰা ওলাইছে আৰু ক্ষত্ৰিয় সকলে বোলে বাহু পৰা ওলাইছে আৰু বৈশ্য সকলে তো পেটৰ পৰা ওলাইছে আমাৰ আটাইতকৈ তলত ৰাখিছে এইটো ভৰি তলৰ পৰা ওলাইছে বুলি কয় সেইকাৰণে তেওঁলোকে কয় আপোনালোকে ভৰি তলতে থাকিব লাগে এইটোহে আমাক কয় আমি সদায় আমি ভৰি তলত থকা মানুহ হয় নে নহয় নহয় কেতিয়াও হ'ব নোৱাৰে আমিও মানুহ নহয় জানো আমিও মানুহ সেইকাৰণে আমি মানুহ হিচাপে আমি থাকিব খোজো আৰু মানুহ হিচাপে আমি থাকিব লাগে
ইয়াত লিখিছে ইয়াত paragraph 2 sub paragraph 7 ইয়াতে লিখা আছে কাউন্সিল ইলেকশন বনাবলৈ কাউন্সিল ইলেকশন কৰিবলৈ আৰু ভোটাৰ লিষ্ট বনাবলৈ ইয়াত 2 অধ্যায় 7 পদত 2 অধ্যায় 7 পদত ইয়াত লিখা আছে আৰু সেইটো মতে লিখা আছে আৰু যিটো আইন বনাব লাগে এইটো ইয়াত কৈছে এইটো 20 অধ্যায়তে লিখা আছে ইয়াত 20 অধ্যায় লিখা আছে ইয়াত 20 অধ্যায় লিখা আছে এইটো ট্ৰাইবেল এৰিয়া বুলি কৈছে ট্ৰাইবেল এৰিয়া মানে ট্ৰাইবেল সকলৰ দেশ এইটো গণতন্ত্ৰ মতে এইটো সংবিধান বুলি ক'লে দেশ বনোৱা আইন এইটো সংবিধানটো দেশ বনোৱা আইন এইটো কোনোবা মানুহে বেয়া কৰিছে কোনোবা মানুহে মানুহ পিটিছে সেইকাৰণে তাক এৰেষ্ট কৰিব লাগে বোলা আইন নহয় এইটো সংবিধানটো দেশ বনোৱা আইন এইটো বেছি ইম্পৰ্টেণ্ট এই কথাটো বেছি গুৰুত্বপূৰ্ণ কথা এইটো সেইকাৰণে আমি যেতিয়া আইন বনাব আমি বনাবলৈ কৈছো কাউন্সিল সকলে নবনাও বুলি কৈছে সেইকাৰণে আমি হাইকোৰ্টত কেছ কৰি পেলাই আমি অৰ্ডাৰ আনিলো হাইকোৰ্টৰ পৰা আইন বনাব লাগে বুলি হাইকোৰ্টে কৈছে আইন বনাব লাগে বুলি এতিয়া আইন বনালে কোনে ইলেকশ্যন কণ্টেষ্ট কৰিব কোনে ভোট দিব পাৰিব সেই কথাটো মাত্ৰ তেওঁ ট্ৰাইবেল হয় নে নহয় এইটোহে মাত্ৰ চাব লাগে তেওঁ ইমান চনত ইয়াত আহিছে এইটো বুলি কথা নহয় চনৰ কথা নহয় এইটো ট্ৰাইবেল হয় নে নহয় ট্ৰাইবেল হলে ভোট দিব পাৰিব কুকি হওক চাকমা হওক খাচী হওক গাৰো হওক আৰু যি হওক খাচী হওক আৰু ৰেংমা নাগা হওক সবেই ভোট দিব পাৰিব আৰু ইলেকশ্যন কণ্টেষ্ট কৰিব পাৰিব আমি APHLCয়ে বহুত কৈ আছিলো যে চাকমা সকলে খাচী সকলে গাৰো সকলে কুকি সকলে ৰেংমা সকলে ইয়াত MAC মেম্বাৰ এজনো নাই সেইকাৰণে নমিনেটেড MAC তেওঁলোকক দিব লাগে বুলি আমি যুঁজিছিলো কিন্তু আমাৰ কথা নুশুনিলে আৰু আপোনালোকক নিদিলে আপোনালোকক চাকমা সকলক দিব পাৰে ইয়াত কুকি সকলক দিব পাৰে ইয়াত ৰেংমা সকলক দিব পাৰে ইয়াত শ্যাম সকলক দিব পাৰে ইয়াত গাৰো সকলক দিব পাৰে খাচী সকলক দিব পাৰে নমিনেটেড MAC কিন্তু সেইটো নিদিলে আমি যদি সেইকাৰণে আমি কওঁ মাত্ৰ নমিনেটেড MAC নহয় ইলেকশ্যন কণ্টেষ্ট কৰিবলৈ দিব লাগে তেওঁলোকক একে কথা আইন মতেতো আমি একে লেভেলতে আছো কাৰ্বি হওক কিন্তু কাৰ্বি মেজৰিটি কাৰণেহে এইটো কাৰ্বি আংলং বুলি কৈ আছিল এতিয়াতো কাৰ্বি সকলে মাত্ৰ 44% আছে মাত্ৰ কাৰ্বি আৰু এই 2021 চনতো বোধহয় 44 নহ'ব তলত নামিব 30ৰ তলতে নামিব এতিয়া আমি কি কৰিম সেইটোহে আমি সকলোৱে চিন্তা কৰিব লাগে বোধহয় আমি বেছি ক'বলৈ নাই আমি আইন মতেহে কাম কৰিব লাগে পিছফুলি তাৰ মানে কি কয় শান্তিভাৱে আমি শান্তিপদতে আমি কাম কৰিম আমি ফাইটিং নকৰিম আমি আমাৰ তুলিৰাম ৰংহাঙে তেওঁৰ গুণ্ডা ৰাখিছে তেওঁলোকে তুলিৰাম ৰংহাঙে গুণ্ডা ৰাখিছে সেইকাৰণে আমাক এটেক কৰিবলৈ আমাক আক্ৰমণ কৰিবলৈ নহয় কৰিছে যোৱাকালি তাত আমাৰ বমু আটাৰ বুলি জাগাত আৰু তাৰ আগতো 3বাৰ মান কৰিলে আৰু আজিও মিটিংটো কৰিব নিদিলে কাৰণ কিয় তুলিৰাম ৰংহাং কিয় এইটো কৰে কাৰণ তুলিৰাম ৰংহাঙক বান্ধি কৰি ৰাখিছে আমাৰ নন ট্ৰাইবেল সকলে যিবিলাক ট্ৰাইবেল নহয় তেওঁলোকে আইনতে তেওঁলোকক বান্ধি কৰি ৰাখিছে আইনতে সেইকাৰণে যিবিলাক ট্ৰাইবেল নহয় তেওঁলোকৰ কোৱা কথাহে তেওঁ মানিবলগীয়া হৈছে
আমি সেই কাৰণে চাব লাগে যিবিলাকক বান্ধা ৰাখিছে তেওঁলোকক ইলেকশ্যন কণ্টেষ্ট কৰিব দিব নালাগে নহলে তেওঁলোকক ইলেকশ্যন জিকাই পেলাই ট্ৰাইবেল সকলকে আকৌ পিটিব তেওঁলোকে আপোনালোকে দেখিছে নেকি কেতিয়াবা যে আমি কাৰ্বি সকলে ট্ৰাইবেল যিবিলাক ট্ৰাইবেল নহয় তেওঁলোকৰ লগত কাজিয়া কৰা সংঘৰ্ষ হোৱা বুলি দেখিছেনে কেতিয়াও হোৱা নাই আমি যদি আসাম পুলিচ RSS বংগসেনা যদি আমাক কাজিয়া কৰিব নিদিলেহেঁতেন ডিমাচা লগত কুকি লগত কি কয় কুস্কি ৰেংমা নাগা লগত আমি কাজিয়া নকৰিলোহেঁতেন কাজিয়া কৰা কথাই নুঠে তেওঁলোকৰ যেনেকৈ কষ্ট হয় আমাৰো একেই কষ্ট হয় সেই কাৰণে মই আৰু বেছি ক'বলৈ যোৱা নাযাওঁ এতিয়া বোধহয় কৰিবলৈ কি কৰিব লাগে সেইটো কৰিব লাগে আৰু আপোনালোকে ভয় কৰিব নালাগে ইয়াত IPC বুলি আছে ইণ্ডিয়ান পেনেল কোড বুলি আছে ইয়াত লিখিছে 323 section 323 section 323 নহয় 33 নহয় এইটো 39 section 339 আৰু section 340 ইয়াত লিখিছে আমাৰ কি কয় আমি আমাক বান্ধি ৰাখিব নোৱাৰে বুলি ইয়াত লিখিছে আৰু যদি আমাক বান্ধিবলৈ আমাক বাধা দিবলৈ চেষ্টা কৰে মিটিং কৰাটো এইটো আইন মতে তেওঁলোকক এৰেষ্ট কৰিব পৰা যায় আৰু ইয়াত এইটো আসাম পুলিচ এক্ট এইটো আসাম পুলিচ এক্টত ইয়াত লিখিছে আইন সব আছে ইয়াত আইন সব আছে আমি আইন মতে কৰিম ইয়াত section 47 the Assam Police Act 2007 the Assam Police Act 2007 এইটো অধ্যায় কি কয় 44 45 46 আৰু 47 পদত ইয়াত লিখা আছে যে পুলিচ ওচৰত আমি FIR দিবলৈ টেলিফোনতো কৰিব পাৰে পোষ্ট অফিচেৰে আমি পোষ্ট চিঠি পঠাব পাৰে ইমেইল দিব পাৰে আৰু আদাৰ মিন্স আমি টেলিফোনতো কৰিব পাৰে আৰু আমি লিখি পেলাই কৰিব পাৰে আৰু পুলিচে আমি লিখি পেলাই দিলে পুলিচে এটা কপি ৰিচিভ কৰিব লাগে আমি গ্ৰহণ কৰিব লাগে তাৰমানে ৰিচিভ মানে গ্ৰহণ কৰিব লাগে আমি কপিটো নকল কপিটো পাইছো বুলি তেওঁলোকে গ্ৰহণ কৰিব লাগে সহি দিব লাগে ইয়াত লিখা আছে সেই কাৰণে আপোনালোকে ভয় নকৰিব আৰু পুলিচ ওচৰত গলে আপোনালোকে সহিটো বিচাৰিব লাগে মই এইটো দিছো এইটো section 47 বুলি ক'ব লাগে section 47 মতে আসাম পুলিচ এক্ট section 47 মতে FIR মই দিছো কপিটো আমাক সহি কৰক আপুনি বুলি আপোনালোকে OC ক'ব পাৰে ক'ব লাগে OC হক OC হে নিয়মতে OC হে ৰিচিভ কৰিব IC হ'ব পাৰে OC হ'ব পাৰে SP হ'ব পাৰে DSP হ'ব পাৰে তেওঁলোকে সহি দিব লাগে আমাক সেইটো বুলি লিখা আছে আমি একো ভয় কৰিবলৈ নাই আইন মতে মুখৰ ওপৰত আইন মতে আমি সব কৰিব লাগে আৰু মই আৰু আইন আৰু ইলেকশ্যন বুলি ক'লে ইলেকশ্যন আমিতো ভাবো ইলেকশ্যন বুলি ক'লে মাত্ৰ গাহৰি মাংস খোৱা আৰু 100-200 টকা লোৱা এইবিলাক বুলিহে আমি ইলেকশ্যনটো ভাবো কিন্তু ইলেকশ্যন কি হয় ইয়াত the law relating to election বুলি কোৱা আছে ইয়াত কৈছে ইলেকশ্যন মানে এইটো ভাবিবলৈ চিন্তা কৰিবলৈ সময় এইটো ইয়াত বুলি লিখিছে ভাবিবলৈ চিন্তা কৰিবলৈ আৰু কথা পাতিবলৈ আপোনাৰ বন্ধুসকলৰ লগত আপোনাৰ গাঁৱৰ একে মানুহৰ সকলৰ লগত ওচৰৰ চুবুৰীয়া সকলৰ লগত কথা পাতিব লাগে কোনটো ক্যান্ডিডেট ভাল হ'ব এইটো বুলি কথা পাতিব লাগে
সেই কাৰণে মিজোৰামতো হলে আপোনালোকে শুনিব মিজোৰামতো কি কৰে মিজোৰামত মানুহবিলাকে গাঁৱৰ মানুহে কেণ্ডিডেট সকলক কেণ্ডিডেট চব কেণ্ডিডেট সকলক মাতে আৰু এটা ঠাই মিটিং ঠাইত কৰিব মিটিং ক'ত কৰিব তাতে প্লেটফৰ্ম বনাব তাতে উঠিবলৈ দিব কথা ক'বলৈ দিব আৰু সেই কেণ্ডিডেট সকলক কয় আপোনালোকে আমাক চাহ খুৱাব নালাগে আপোনালোকে গাহৰি মাংস খুৱাব নালাগে দেই আপোনালোকে আমাক মত দিব নালাগে দেই বুলি কয় আমাক টকা দিব নালাগে বুলি কয় চাহটো আমি খুৱাম আৰু আপোনালোকে কওক আপোনালোকে ইলেকশ্যন জিকিলে আপুনি কি কৰিব এইটো বুলি কয় এইটো কোৱাৰ পাছত তেওঁলোকে লিখি থৈ দিয়ে তেওঁ কি কয় আৰু কোৱা নিয়মটো কি চালাক কৰি কোৱা নে কিবা বদমাচি নিচিনা কৈছে নে নাই সঁচা কথা চিনচিয়াৰলি কৈছে নে নাই সেইটো লিখি পেলাই মানুহবিলাকে গাঁৱৰ মানুহবিলাকে মিটিং পাতি পেলাই সিদ্ধান্ত লয় যে এই মানুহজনকে দিব লাগিব বুলি তেতিয়া এজন মানুহকে বাছনি কৰি তেওঁক ভোটটো দিয়া হয় মিজোৰামত তেওঁলোকে টকা নোখোজে আমি সেইটো খুজিব এইটো কৰিব লাগিব এইটো যদি কয় এইটো যদি নকয় তেতিয়াহ'লে আপোনালোকক আকৌ এবাৰ কৈছিল আমি মাত্ৰ 55% আছে সব ট্ৰাইবেল লৈ আৰু যদি 50% তলত নামে তেতিয়াহ'লে এইটো 6 শিডিউল এৰিয়া নহ'ব আৰু যদি চাকমাও ইয়াত আকৌ থাকিব নোৱাৰিব সব বাংলাদেশী বিহাৰী মানুহ আহি পেলাই নেপালৰ পৰা আহি পেলাই আপোনালোকক সব উচ্ছেদ কৰি থৈ দিব আমি কিয় তেওঁলোকৰ কথা কওঁ বাংলাদেশী তেওঁলোকে ৱেষ্ট বেংগল আছে তেওঁলোকে বাংলাদেশ আছে নিজৰ দেশ ডাঙৰ বিহাৰ আছে ডাঙৰ আৰু মধ্যপ্ৰদেশ আছে তেওঁলোকৰ আৰু বেলেগ জাগা আছে আৰু নেপাল সকলক আমি কিয় কওঁ নেপালী সকলক আমি অনুৰোধ জনাওঁ তেওঁলোকে আমাক ইয়াত ডিষ্টাৰ্ব কৰিব নালাগে যোৱাকালি সেই বমুৱা তাৰত আমাক এটেক কৰা আমাক আক্ৰমণ কৰাৰ মাজত নেপালীও আছে কাৰ্বি সকলক এটেক কৰিবলৈ যোৱাকালি নেপালীও আছে নেপালী সকলে নেপাল স্বাধীন দেশ আছে তেওঁলোকৰ আমিতো স্বাধীন দেশটো বাদ দিয়ক আমাৰ অট'নমাছ ষ্টেটো পোৱা নাই আমাৰ সেইকাৰণে আমাক কিয় এটেক কৰিবলৈ আক্ৰমণ কৰিবলৈ কিয় আহে তেওঁলোকৰ নিজৰ দেশ থকা নিজৰ ঠাইত থাকে ইয়াত থাকিব নালাগে বুলিও আমি আকৌ কোৱা নাই কিন্তু ভোটটো দিব নালাগে আৰু ইলেকশ্যন কণ্টেষ্ট কৰিব নালাগে বুলি আমি কৈছো আৰু আইন মতে তেওঁলোকৰ ভোটাৰ লিষ্টত থাকিব লাগে নে নালাগে সেইটো আইন মতে সেইটো চোৱা হ'ব কাটিব লাগিলে কাটিব এইটোহে কথা তেওঁলোকে কাটিলেওতো দিগদাৰ নাই নেপাল নিজৰ স্বাধীন দেশ আছে তেওঁলোকৰ হয়নে নহয় নট অনলি মাত্ৰ এইটো কথা বুলি কোৱা নাই লণ্ডনতো তেওঁলোকৰ মানুহ বহুত আছে বেংগলী মানুহ সাউথ হল বুলি আছে একদম কলকাতা নিচিনা বেংগলী মানুহ ভৰ্তিটা আমাৰতো কি কলকাতা লণ্ডনত কোনোবা আছে নেকি কাৰ্বি মানুহ ষ্টুডেণ্ট বোধহয় একজন দুজন মান থাকিব পাৰে আমাৰ কি আছে হয় কোনোবা দেশত এজন দুজন মান থাকিব পাৰে কিন্তু এইটো আমাৰ কাৰণে একো কামত নহয় সেইকাৰণে আমি দেশ ৰক্ষণাবেক্ষণ কৰিবলৈতো একো কথা নাই সেইকাৰণে আমি আমাৰ নিজৰ দেশটো এই সৰু কাৰ্বি আংলং দেশ মাত্ৰ 10,434 কিলোমিটাৰ মাত্ৰ এইটো আমাক দিব লাগে আমাৰ কাৰণে ৰাখিব লাগে বুলি আমি কৈছো আমাৰ কাৰণে অকল কাৰ্বি নহয় সব ট্ৰাইবেল কাৰণে ইয়াত ৰাখিব লাগে এইটো বুলি কৈছো সেইটো কথা কৈ পেলাই মোৰ কথাখিনি ইমানতে সামৰিলো ধন্যবাদ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰেচিডেণ্টক তেখেতে আমাৰ সুন্দৰভাৱে তেখেতে ব্যাখ্যা কৰিলে
সঁচাকে আমি ভাবিব লাগিব আমাৰ ট্ৰাইবেল বিলাকে বিশেষকৈ পাহাৰীয়া জনগোষ্ঠী যিমান আছে আমাৰ ট্ৰাইবেলসকলে কাৰ্বিয়ে হওক ডিমাচাই হওক গাৰোৱে হওক চিয়ামে হওক মাৰ পাইতে কুকিয়ে হওক চাকমায়ে হওক আমি এটা ইউনিটি হ'ব লাগিব মই বিশেষকৈ মই এতিয়া সভাপতি ভাষণত অলপ আপোনালোকৰ আগত দাঙিব বিচাৰিছো তাৰ পাছত আমাৰ মিটিংটো বন্ধ কৰিব আজি আমি আমাৰ ট্ৰাইবেল পপুলেশ্যনটো কেলে কম হৈছে আমি যদি ভোটাৰ লিষ্টত যদি আমি এপ্লাই কৰো আমাৰ বিএলও বিলাকে কালেক্ট কৰিব নামটো ভৰাব কিন্তু মেইন ইলেকশ্যন ব্ৰাঞ্চত তাত আমাৰ ট্ৰাইবেল মানুহ নাই চাব সিহঁতে কোনোবা চাকমা কোনোবা ডিফোচা কোনোবা টিমুং কোনোবা ৰংহাং দেখিলে ট্ৰাইবেল হয় এইটো কাৰণে আমি নাম দিলেও সিহঁতক কাটি দিয়ে আৰু নামটো নাহে আমি ভোট দিব নাপায় এনেকা কৰি কৰি এটা পাৰ্চেন্টেজটো ডাউন হৈ গৈ আছে অথনি অলপ আগতে আমাৰ স্পক পাৰ্চন ক'লে আগতো আমি 96% আছিলে ট্ৰাইবেল বিলাকে এতিয়া আজি পৰা 50-60 বছৰৰ আগত যদি আমাৰ 96% হয় তেনেহলে আজি এই মুহূৰ্ততে আমাৰ কিমান পাৰ্চেন্টেজ হ'ব লাগে 100% হ'ব লাগে না নালাগে না লাগে 100% হ'ব লাগে হয় না নহয় কিন্তু 100% ৰ বদলি টোটেলি পুৰা ডাউন 55% নামিলে এইটো বহুত সিৰিয়াস কথা দেই এইটো মিছামিছি কথা নহয় অথনি পৰা আমাৰ এটা ভোক লাগি আছে না আমাৰ কষ্ট হৈ আছে আমাৰ বুঢ়াটো এনেকা কৰি আছে শুনিবলৈ মন নাই 5 বছৰৰ ভিতৰতে আপোনাৰ মাটি ধ্বংস হৈ যাব এতিয়া আমাৰ নিজৰ মাটি য'ত ঘৰ বনাইছে না সেই ঘৰটো বাঙালী বিলাক আহি পেলাই এটা পুৰা দখল কৰি দিব এটা বেছি দিন নাই সেইটো কাৰণে সিৰিয়াসলি এইটো পলিটিক্সৰ কথা নহয় যিটো নেকি আমি কৈ আছো এতিয়া আমাৰ নিজৰ মাটি ভিত্তি আমাৰ নিজৰ দেশটো কেনেকৈ ৰক্ষা কৰিব লাগে সেইটো কথাহে কৈ আছো এতিয়া আইন মতে এইটো ধ্বংস কৰিবৰ কাৰণে এটা কিহৰ কাৰণে আমাৰ পাৰ্চেন্টেজটো কমি গ'ল সেইটো কাৰণে আজিও আমি মাতিছো আমাৰ ইউথ বিলাকৰ কাৰণে যাৰ নাম ভোটাৰ লিষ্টত নাম নাই তেখেতসকলক অতি সোনকালে এতিয়া অনলাইনত আছে অতি সোনকালে আমি নামটো সিহঁতক দিব লাগে ভৰ্তি কৰিব লাগে আমাৰ ল'ৰা ছোৱালী বিলাকে ভোট দিব পাব লাগে ল'ৰা ছোৱালী বিলাক ডাঙৰ হৈ গ'ল বিয়া হৈ গ'ল আমাৰ কাৰ্বি মানুহ বিলাক আজিলৈকে ভোট দিব নাপায় হয় না নহয় সেইটো কাৰণে আমাৰ পাৰ্চেন্টেজটো কমি গৈ আছে কেলে কাৰণ সেন্ট্ৰেল গভৰ্নমেন্ট আৰু বিজেপি যেটো নেকি আৰএসএস বংগসেনা বিলাকে জানে যে ট্ৰাইবেল সকলৰ পপুলেশ্যন যদি ডাউন কৰিব পাৰে সিহঁতৰ পৰা 6 শিডিউলটো উঠাই দিব পাৰিলে সিহঁতৰ মাটি ভিত্তি যিমান আছে আমাৰ নন ট্ৰাইবেল বিলাকে সিহঁতৰ পৰা আমি ক্যাপচাৰ কৰিব পাৰিম এইটো মাত্ৰ এইটো এটা আহিলৰ উদ্দেশ্যটো এই গতিকে আমাৰ ইউথ বিলাকে বিশেষকৈ আমাৰ ডেকা গাভৰু বিলাকে আমাৰ মা দেউতা বিলাকে এইটো ভাবিব লাগে আমাৰ নিজৰ এটা দেশটো ৰক্ষা কৰিব লাগিব কেনেকৈ আমি এইটো 6 শিডিউলটো কেনেকৈ আমি ভালদৰে ইমপ্লিমেন্ট কৰিব পাৰিব সেইটোহে আমি ভাবিব লাগিব হয় বিজেপি বিলাকে টকা পইচা দিব সিহঁতে ভোট কিনিবৰ কাৰণে কালি ৰাতি আমি শুনিব পালো এটা পৰিয়ালত 5,000 কোটি দিছে বোলে কিন্তু কি হ'ল আমাৰ মানুহ বিলাকটো 5,000 আৰে ভাইব্ৰা বড়ো বিলাকো না ভাই এৰা ভাই ডিমাচা বিলাকো না মিটিং কৰক আৰে আহিবি ভোটটো দি দিছে ৰাস্তা বগিৰি পানী বগিৰি ৰাস্তা আছে নেকি না এতিয়া অথনি মই ফোন কৰিলো কেনেকা ৰাস্তা আহিব গাড়ী আহিব পাৰে নেকি নাই গাড়ী আহিব নোৱাৰে আমালোকে খোজকাঢ়ি আহিম ছাৰ বুলি কৈছে আমাৰ কাউন্সিলৰ আমাৰ বয়স কিমান হ'ল 68 ইয়াৰ্স আজিলৈকে গাড়ী ঘুমাব নোৱাৰে ভোটটো আপুনি দি আছে সেই 5,000ৰ কাৰণে সেই 3,000ৰ কাৰণে সেই 2,000ৰ কাৰণে
সেই গাহৰি মাংস 3 টুকুৰা কাৰণে সেই চুলাই অলপমান কৰিলে এবাৰ ইটোহে দিন ক'ব সেইকাৰণে আজি আমাৰ মাটি ভিটি চব ধ্বংস হৈ আছে চিৰিয়াছলি এইটো সঁচা কথা আমাৰ ডিমাচাসকলে পাতা নাপায় বড়োসকলে পাতা নাপায় কিবা গাৰোবিলাকেও পাতা নাপায় কাৰ্বিবিলাকেও পতা নাপায় পাতাটো চাকমাবিলাকতো পতাই নাই কেনেকৈ পাব আৰু কোনোবা বঙালী হলে চব পতা পায় ইমিডিয়েটলি সেইটো কাউন্সিলত আপুনি CM তাত সোমালে আপুনি নিকা খাৰ হ'ব লাগিব কোনোবা বঙালী একদম আহিলে সোমাই গ'ল দৰ্জাও খোলা হৈ গ'ল হয়নে নহয় সঁচা কথা এইটো ধেমালি কথা নহয় এইটো কিন্তু আইন মতে এই 6 শিডিউল মতেতো এই কিতাপত যিটো নেকি 6 শিডিউল মতেতো আপুনি CM তাত সোমাবৰ কাৰণে আপোনালোকক দৰ্জা খোলাবৰ কাৰণেতো তাতে মানুহ একজন খাৰা হ'ব আপোনালোকেহে সোমাব পাব লাগে মই আমালোকেহে সোমাব পাব লাগে কিন্তু কি কৰে হেঁতে এই তাৰ বিজি আছে কিন্তু এইখিনি কোনো নাই কোনোবা চক্ৰৱৰ্তী আহিলে কোনোবা একদম দাস আহিলে একদম পুৰা হেৰি কৰিব একদম সোমাই গ'ল সিহঁতে এনেকুৱা চিটুৱেশ্যনত হৈ আছে এতিয়া কিহৰ কাৰণে ইলেকশ্যন টাইমত এই 500 টকা এই 100 টকা এই গাহৰি মাংস 3 টুকুৰা কাৰণে এই চুলাইৰ কাৰণে হয়নে নহয় এতিয়া CAB আৰু এইটো CAB অসমত কিহৰ কাৰণে এটা গণ্ডগোল হৈ আছে অসমীয়া জাতিবিলাকে কিহৰ কাৰণে এটা আসামত গণ্ডগোল হৈ আছে CAB কিহৰ কাৰণে প্ৰটেক্ট কৰিছে আৰু আমাক নালাগে CAB ইমান হাজাৰ লাখ মানুহ ইয়াতে বাংলাদেশৰ পৰা আনিব নালাগে আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকে ইয়াত চাকৰি পোৱা নাই আৰু ইমান লাখ মানুহ ইয়াতে 10-15 লাখ 20 লাখ মানুহ আনিব ক'ত পৰা আমি মাটি দিব পাৰিব কিন্তু আমাৰ মানুহবিলাক এইটো নাই নুবুজে 5 বছৰৰ ভিতৰত আপোনালোকৰ য'ত এটা কঁঠাল গছ দেখিছে না চোতালত এই কঁঠাল গছো নাথাকা হৈ যাব এতিয়া সেইকাৰণে আমি বহুত চিৰিয়াছ হ'ব লাগে অলপ ভাবিবলৈ চেষ্টা কৰিবি অলপ দিমাগত অলপ কিবা এটা সোমাই পেলাই যাবি আজি এই মিটিংখনত মই আপোনালোকক অনুৰোধ কৰিছো যাতে আমালোকে আমাৰ ট্ৰাইবেল বিলাকে অকল আজি ইয়াতে যিমানজন আহিছে আপোনালোকে প্ৰত্যেকজনে নিজৰ গাঁৱত গৈ পেলাই প্ৰত্যেকজনৰ কাৰণে আপোনালোকে ক'ব লাগে যে আমি ট্ৰাইবেল বিলাকে ইউনিটি হ'ব লাগে এইটো কথা আপোনালোকে ক'ব আৰু দ্বিতীয় কথা মই আপোনালোকক অনুৰোধ কৰিছো যে কোনোবা বিজেপি পাৰ্টি যদি আপোনালোকৰ গাঁৱত আহে কংগ্ৰেছ পাৰ্টি যদি কোনোবা যদি ভোট খুজিবলৈ আহে মিটিং কৰিবলৈ যদি আহে মিটিং কৰিলেও আপোনালোকে এটা প্ৰশ্ন সুধিব যে স্যাৰ আমাৰ কাৰ্বি আংলঙতো 6 শিডিউল এৰিয়া এই গতিকে আপোনালোকৰ বিজেপি পাৰ্টিত যে অকল ট্ৰাইবেল হে আছে নেকি সুধিব 6 শিডিউল মতে সিহঁতে কেতিয়াও নকয় হয়নে নহয় কংগ্ৰেছ পাৰ্টি বিলাকৰ কাৰণে সুধিব যে আমাৰ কাৰ্বি আংলংটো 6 শিডিউল এৰিয়া হয় ইয়াত 6 শিডিউল মতেতো ট্ৰাইবেল সকলেহে খালি ভোটো দিব লাগে থিয় হ'ব কেণ্ডিডেটও হ'ব লাগে তো তেনেদৰে আপোনালোকৰ পাৰ্টি তেনেকুৱা আছে নেকি সুধিব আপোনালোকে আৰু যদি সিহঁতে যদি নহয় বুলি ক'লে তাত ভোট দিবলৈও দৰকাৰ নাই কেলে দৰকাৰ নাই এতিয়া পলিটিকেল পাৱাৰ কাৰ লগৰ হাতত আছে কাৰ হাততে আছে বাঙালী বিহাৰী হাততে আছে এইটো আপোনালোকে ভালকৈ বুজিব নহলে আমি বেছি দিন নাই আমাৰ নিজৰ মাটি ভেটি হেৰাবৰ কাৰণে সেইকাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছো আজি আপোনালোকে আহাৰ কাৰণে মই বহুত আনন্দিত কাৰণ আপোনালোকে ইমান দুখ কষ্ট আহি পেলাই ইয়াতে আহি পেলাই বহুত সময়লৈকে আপোনালোকে থাকিলে মই বেছি দীঘলীয়াকৈ নকওঁ ইমানতে মোৰ চমু বক্তৃতাটো মই সামৰিলোঁ ধন্যবাদ আৰু এতিয়া ভোট অফ থেংকছটো হ'ল আমাৰ কিবা LA প্ৰেচিডেণ্ট আমাৰ দেউৰী তেৰং চাহাবে তেখেতে ভোট অফ থেংকছ দিব তাৰপাছত আমাৰ মিটিংটো হ'ব